এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আজি আহিছোঁ এটা নতুন ৰেচিপি লৈ। তো আপোনালোকৰ সহজ পদ্ধতিতে কেক কেনেকৈ ঘৰতে বনাব পাৰি আপোনালোকক দেখাই দিম। তো আপোনালোকে ঘৰত ট্ৰাই কৰি ল'ব। তাৰপিছত ইয়াত দিলোঁ ময়দা, চেনি, ডিমা, গাখীৰ, ৰিফাইন, বেকিং পাউডাৰ এই 6টা লৈ ল'লোঁ। তাৰপিছত ল'ব চেনিটো পিচি ল'ব। তাৰপিছত আপোনালোকে ডিমাটো একেলগে নিদিব, পিছতকৈ দিব। আগে চেনিখিনি পিচি ল'ব। চেনিটো অলপ টান ন, সেইকাৰণে চেনিটো পিচি ল'ব ফাৰ্ষ্ট। চেনিটো পিচি অহাৰ পাছত আপোনালোকে উলিয়াই ল'ব। উলিয়াই লৈ কিনে ডিমাটো দিব। ডিমা 3টা দিলেও হ'ব, 4টা দিলেও হ'ব। 4টা দিলে অলপ বেছি ফুলিব, 3টা দিলে অলপ কমকৈ ফুলিব। তো তাৰপিছত ৰিফাইনটো দি দিব। ডিমা 3টা দি 4টা দি কেনে যেতিয়া দিব পাৰি আৰু দিব। তাৰপিছত আপোনালোকে ৰিফাইনটো দিব তাৰে ওপৰত দি কেনে, তাৰপিছত চেনিটো দিব। চেনিটো দি কেনে মিক্সিত পিচি ল'ব। ৰিফাইনটো চেনিটো একেলগে দি দিলোঁ। তাৰপিছত এটা মিক্সিত পিচি ল'ব। অলপ টাইম থাকিব লাগিব, নহ'লে ডিমাৰ গোন্ধটো পাই থাকে ন, সেইকাৰণে মিক্সিত অলপ টাইম পিচি থাকিব। তাৰপিছত উলিয়াই ল'ব। উলিয়াই লৈ এটা বলত এই বেকিং পাউডাৰ দিলোঁ। ময়দাটো দি ল'ব। একেলগে মিক্স কৰি ল'ব। বেকিং পাউডাৰটো আৰু ময়দাটো একেলগে সানি ল'ব। তাৰপিছত আপোনালোকে পানী দিব নালাগে, গাখীৰ দিব। আৰু এইখিনি যি মিক্সিত পিচি লৈছিলোঁ এইখিনি ঢালি দিব। ঢালি দি হাতেদি নহ'লেও কৰাছ দিওঁ সুবিধা হ'লে হাতেদি লাৰিব পাৰিব। তো এনেকুৱা হৈ যাব। আপোনালোকে ভালকৈ মিশ্ৰণখিনি পিচি ল'ব। তাৰপিছত এনেকৈ হাতেদি সানি দিব। কৰাছ দিওঁ অলপ অসুবিধা হয়, সেইকাৰণে মই হাতেদি লাৰি দিছোঁ। তো এনেকৈ সানি দিলে অলপ পাইনা হ'ব লাগে দেই গাইছ। পাইনা হ'লে অলপ হেৰি হয় ন, অলপ পাইনা কৰি ল'ব। গোটা হ'লে ইমান ভাল নহয় আৰু। ভালকৈ সানি থাকিব, 5 মিনিটমান ভালকৈ সানি থাকিব। তাৰপিছত আপোনালোকে বহাই দিব। তাৰপিছত এতিয়া ইটোৰ পৰা ইটোত দিলোঁ। অলপমান ৰিফাইন দি কেনে তলত হেৰি কৰি দিব। এতিয়া ইটোৰ পৰা ইটোত আনি আছোঁ। তো তলত অলপ ৰিফাইন দি দিব। তাৰপিছত ৰিফাইন দিলে তেতিয়াহে ওলাই আহিব আৰু কেকটো। তো এনেকুৱা হৈ যাব। তো আপোনালোকে বহাই দিব। বহাই দিলে এটা হেৰিত দিব পাৰি আৰু চচপেনতো দিব পাৰি, আৰু মই লৰাতে দি দিলোঁ, অলপ বালি দিলোঁ। নিমখো দিব পাৰে, মই বালি দি দিলোঁ। তো বালিটো অলপ গৰম হ'ব লাগিব। তো অলপ টাইম ঢাকন মাৰি থৈ দিম, 5 মিনিটমান ঢাকন মাৰি থৈ দিব। তাৰপিছত অলপমান গৰম হোৱাৰ পাছত আপোনালোকে বহি দিব। মই কেকটো বহি দিছোঁ। তো এতিয়া আপোনালোকে চাই থাকক আৰু কেনেকুৱা হয় কেকটো কমেণ্টত জনাব। তো আপোনালোকক দেখাই আছোঁ। মিনিমাম 1 ঘণ্টা থৈ দিলেও হ'ব। তাৰপিছত আপোনালোকে গুচাই চাব, যেতিয়া হোৱা নাই অলপমান গেছটো কমাই দিব। কমাই দি অলপ টাইম বহি থৈ দিব। তাৰপিছত আপোনালোকে চাব, তাৰপিছত হৈ যাব আৰু। তো সহজ পদ্ধতিতে আপোনালোকৰ কেক বনোৱা শিকালোঁ। যদি আপোনালোকৰ কেকটো চাই ভাল লাগিছে, যদি আপোনালোকৰ কেক ৰেচিপিটো ভাল লাগিছে, তেনে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব।
তো আজিলৈ এইখিনিয়ে, নেক্সট ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিত আজিলৈ টাটা বাই বাই। আৰু ধামাকা ৰেচিপি আহিছে গাইজ, আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আজিলৈ এইখিনিয়ে, বাই বাই, লাভ ইউ গাইজ।